উফু আজি ইমান গৰম কি কৰো জানো ফ্ৰেণ্ড লৈও মানে উপায় নাইকিয়া হৈ গৈছে ইমানে বেছি গৰম কিনো কৰো মই আজি টুপুলি ভিডিঅ'কে এটা বনাও তো গাইজ আজি আমি মেকআপ কৰি মেলি মানে অলপ মেকআপটো কৰিবই লাগিব ন ফটো মাৰিব লাগিব যে বাৰ্ণিপি আহিব আমাৰ বাৰ্ণিপিয়ে ভণ্টি আহিব বাৰ্ণিপি আৰু মই আজি পুৰা ফটো মাৰিম ফটোবিলাকত লাইক দিব হা লাইক কমেণ্ট শ্বেয়াৰ চব কৰিয়ে দিব আৰু ফটোবিলাকতো তো এতিয়া আমাৰ বুলবুলি ভণ্টি পাই গ'লহি ফটো মাৰিবলৈ একদম ৰেডি হৈ আহিছে মইহে ওলাই থকা নাই মই ইমান জেবেলিজনীকে চা নাই এনেকৈ যাম ওলাব লাগিব ব'লা তো এতিয়া মই বুলবুলি ভণ্টিৰ কাৰণে একাপ লাল চাহ বনাই দেখাম দেই এইটো লাল চাহ বনাবৰ কাৰণে প্ৰথমতে লাগিব আপোনালোকক পানী তো চাহ বনাবৰ কাৰণে প্ৰথমতেতো পানী লাগিবই সেইটো কাৰণে মটৰৰ পৰা পানীটো লৈ লওঁ পটপট তোৰ কাৰণে মই যে চাহ একাপ বনাই লৈছোঁ দেই লাল চাহ একাপ বনাই আছোঁ বুলি তো এতিয়া ফুলকৈ ল'লে নহ'ব হাফকৈ ল'ব লাগিব অলপ নহ'লে বেছি উতলিলে পানী পৰি যাব ন ওপৰৰ ফালে অলপ লৈছোঁ আৰু এজনীৰ কাৰণে তো এতিয়া মই গেছটো জ্বলাই লওঁ সোনকালে পাতি দিওঁ নহ'লে আমাৰ বুলবুলি ভণ্টি সোনকালে যাবগৈ যে একদম পানী উতলি খতম হৈ গৈছে সেইকাৰণে সোনকালে আহিছোঁ চাহপাত দিবলৈ প্ৰথম লাগিব এতিয়া আপোনালোকক মই দেখাই আছোঁ ৰ'ব চাহপাতটো লাগিব চাহপাতটো 1 নম্বৰ চাহপাত বেছি নালাগে অলপ দিলে হৈ গ'ল তাৰপাছত দিব লাগিব আদা অলপ ধুই ল'ব লাগিব ধুনীয়াকৈ ধুই মেলি এতিয়া চচটোত আদা দি দিছোঁ তাৰপিছত এয়া হৈ গ'ল আৰু তো এতিয়া লাল চাহ হৈ গ'ল মই বুলিক খাবলৈ দি দিওঁ খাই ল ধুনীয়াকৈ এক কাপ ঠাণ্ডাত গৰম চাহ খাই দে তো এতিয়া চাহ তাহ বনাই দি দিলোঁ বুলবুলিক আপোনালোকেও দেখিলে ইমান ধুনীয়াকৈ চাহ বনালোঁ এতিয়া ব'লক ফটো মাৰিবলৈ তো আমাৰ জোন আৰু জোনে বজাৰ কৰি আহিছে মোৰ কাৰণে কিবা বস্তু আনিছে মই সেইকাৰণে দে মোকো দে কি আনিছে মোলৈ কেলৈ দিম আকৌ তোক কেলৈ নিদিবি আকৌ তই মোলৈ আনিছে বুলি ইমান ধুনীয়াকৈ কৈ আহিলি ইমান দৌৰি আহিলি নাপায় তো ভাল লাগিব তো এতিয়া মই ফটোকেইখনত মাৰি লওঁ আপোনালোকে চাই লওক কোনকেইখন ফটো মাৰিলোঁ আৰু ফেচবুকত চাব লাইক দিব এখনি ছবি হৃদয়ত সাঁচি এসাগৰ মৰম তোমালে তো আমি ফটো মাৰিবলৈ ৰেডি হৈ গ'লোঁ আমাৰ বুলবুলিয়ে ফটো মাৰি আছে ব্লগটো বনাই আছোঁ ন আৰু ধৰে না কিবা বনাই আছোঁ মই মানে এতিয়া আহিছোঁ আকৌ বুলবুলিয়ে ড্ৰেছ চেঞ্জ কৰি মানে বেলেগ ফটো মাৰি আছে আৰু ভিডিঅ' বনাই আছে সেইটোকেও চাব আপোনালোকে এয়া চাই লওক ভিডিঅ' কৰি আছে এয়া দাদা কি যে আহিছে চব ডিষ্টাৰ্ব কৰি আছে ন বাইক আহিছে কিবাকিবি আহি গৈছে পলাশৰ কি হ'ল ইমান গৰমত জেকেট কেলৈ দেখাই দিছোঁ অঁ স্পৰ্টিং হয় মই জেকেট বুলি ভাবি আছিলোঁ সত্যিকে সঁচাকৈ দেই যাওঁৱে নেকি ছাতি এৰি যাবি দেই লৈ যা আমাৰ এতিয়া বুলবুলিয়ে যাবলৈ ওলাইছে বাই আকৌ আহিবি দেই তই শ্বুটিং কৰিবলৈ আছে যে তেতিয়া থাকিবলৈ আহিবি হা অ'কে বাই ভালকৈ পৰিবি চাহ খাই মেলি এতিয়া আমি ধুনীয়া জেগাত এটা ফুৰিবলৈ আহিলোঁ তাই ফটো মাৰি আছে মোক এটা ফটো মাৰি দেচোন হৈ গ'ল এতিয়া আমি গৈ থাকোঁ বাচ্ছা দি দিম বাৰু দেই অ'কে মইনা কলিজা আগতে জানো টুপুলি আমি ইয়াত খেলিবলৈ আহোঁ নহয় এই যে কাৰেণ্টৰ তাঁৰডাল দেখিছে নাই ইয়াত আমি ওলমি থাকোঁ তোৰ কথাটো সঁচাকৈ দিব নমৰিলোঁ কেলৈ নমৰিলোঁ আমি যেতিয়া সৰু আছিলোঁ নাই সৰুতে কি বুলি কয় মানুহক আমাৰ জোনৰ কাহিনীটো শুনি লওকচোন আপোনালোকে সৰুতে বোলে ইয়াত জোনলা খেলিছিলে এইডাল তাৰত সৰুতে আমি কেলৈ নমৰিলোঁ আমাৰ গাত ভগৱান আছিলে ন আমিতো নাজানো কাৰেণ্টৰ তাঁৰ হয় বুলি আমিতো ঝুলি দিলোঁ ন ঝুলনা বুলি কিন্তু আমাৰ গাত ভগৱান আছিলে যে এই কথাটো মানে আজি বিশ্বাস হয় কাৰণ আমি নমৰিলোঁ যে ভাল যে নমৰিলি
নহ'লে মোক কেতিয়াও লগ নাপাওঁ এইটো সাক্ষীও আছে সেই কুটলি যে কুটলি সেইজনী সাক্ষী হয় তাইও আগতে আমাৰ লগত ঝুলনা হ'ব এতিয়া এইটো যে পগলা কুকুৰ নেকি একদম নেজডাল পৰি আছে দেখিছে নাই উল্টা পুল্টা নকৰিবি দেই কি পকাম দিয়া ক'ত আছে পকাম তো আজিলৈ ভিডিঅ'টো ইমানেই যদি আপোনালোকৰ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আমি সোনকালে ঘৰ গৈ আছো বৰষুণ দিব এতিয়া আকাশখন যা বাই তো এতিয়া মানে মই জোনহঁতৰ ঘৰত পায়স খাবলৈ আহিলোঁ জোন